নমস্কাৰ বন্ধু বান্ধৱীসকল, আছামিজ ইডুহাব নামৰ ইউটিউব চেনেললৈ আপোনাক স্বাগতম জনাইছোঁ। বন্ধু বান্ধৱীসকল, ইয়াৰ আগৰ ভিডিঅ'ত আপোনালোকক সোধা প্ৰশ্নটো আছিল কোন চনৰ পৰা অসম আন্দোলন আৰম্ভ হৈছিল। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে 1979 চন। শুদ্ধ উত্তৰটো মোক কমেণ্ট কৰি জনাইছিল অনন্ত কোচ, বিনিতা কালেকশ্যন, সুৱেজা আক্ৰাম, পল্লৱ পায়েং, লৱ ৰয়। শুদ্ধ উত্তৰটো কমেণ্ট কৰি জনোৱা প্ৰতিগৰাকী ব্যক্তিলৈ আছামিজ ইডুহাবৰ তৰফৰ পৰা আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। বন্ধু বান্ধৱীসকল, আপোনালোকে যদি মোৰ চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰা নাই, নিশ্চয় ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষতে থকা বেল আইকনটো বজাই ল'ব, যাতে এনেধৰণৰ শিক্ষামূলক অতি গুৰুত্বপূৰ্ণ ভিডিঅ'সমূহ মই আপলোড দিয়াৰ লগে লগে আপুনি নটিফিকেশ্যন পায়। আহক এতিয়া আমি আজিৰ প্ৰশ্নসমূহ আলোচনা কৰোঁ। আজিৰ প্ৰথম প্ৰশ্নটো, ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস 28 ফেব্ৰুৱাৰী তাৰিখে পালন কৰা হয়। কাক সন্মান জনাই এই দিৱস পালন কৰা হয়? ছাৰ চি.ভি. ৰমনক সন্মান জনাই ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস প্ৰতি বছৰে 28 ফেব্ৰুৱাৰী তাৰিখে পালন কৰা হয়। দ্বিতীয় প্ৰশ্নটো, প্লেয়িং ইট মাই ৱে কাৰ আত্মজীৱনী? ইয়াৰ উত্তৰটো হৈছে শচীন তেণ্ডুলকাৰ। ইয়াৰ পিছৰ প্ৰশ্নটো, কোনটো গ্ৰহক ৰঙা গ্ৰহ বোলা হয়? ইয়াৰ উত্তৰটো হৈছে মংগল গ্ৰহ। মংগল গ্ৰহক ৰঙা গ্ৰহ বুলি কোৱা হয়। 4 নম্বৰ স্থানৰ প্ৰশ্নটো, কি চৰাই আগফালে আৰু পিছফালে দুয়োফালে উৰিব পাৰে? ইয়াৰ উত্তৰটো হৈছে হামিং বাৰ্ড। হামিং বাৰ্ডেই হৈছে পৃথিৱীৰ আটাইতকৈ ক্ষুদ্ৰতম চৰাই। নেক্সট কুৱেশ্যন, অৰ্থনীতি বিজ্ঞানত নোবেল বঁটা পোৱা প্ৰথম ভাৰতীয় কোন? ইয়াৰ উত্তৰটো হৈছে অমৰ্ত্য সেন। ইয়াৰ পিছৰ প্ৰশ্নটো, মানৱ দেহৰ কোনটো অংগ পুনৰ গঠন হয়? ইয়াৰ উত্তৰটো হৈছে লিভাৰ, অৰ্থাৎ যকৃত হৈছে মানৱ দেহৰ পুনৰ গঠন হোৱা অংগ। 7 নম্বৰ স্থানৰ প্ৰশ্নটো, প্ৰথম অসমীয়া আধুনিক উপন্যাস মিৰি জীয়ৰীৰ লিখক কোন? ইয়াৰ উত্তৰটো হৈছে ৰজনীকান্ত বৰদলৈ। ইয়াৰ পিছৰ প্ৰশ্নটো, কোন চনত ভাৰতৰ ৰাজধানী কলিকতাৰ পৰা দিল্লীলৈ স্থানান্তৰিত কৰা হৈছিল? 1911 চনত ভাৰতৰ ৰাজধানী কলিকতাৰ পৰা দিল্লীলৈ স্থানান্তৰিত কৰা হৈছিল। 9 নম্বৰ প্ৰশ্নটো, মাৰ্ক জুকাৰবাৰ্গ কি কোম্পানীৰ CEO? ইয়াৰ উত্তৰটো হৈছে ফেচবুক। নেক্সট কুৱেশ্যন, কোনখন চহৰক গুলপীয়া চহৰ বুলি কোৱা হয়? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ভাৰতৰ জয়পুৰক গুলপীয়া চহৰ বুলি কোৱা হয়। আজিৰ 11 নম্বৰ স্থানৰ প্ৰশ্নটো, বায়ুত জলীয় বাষ্পৰ পৰিমাণ জোখা যন্ত্ৰটোৰ নাম কি? ইয়াৰ উত্তৰটো হৈছে হাইগ্ৰমিটাৰ। হাইগ্ৰমিটাৰৰ সহায়ত বায়ুত জলীয় বাষ্পৰ পৰিমাণ জোখা হয়। ইয়াৰ পিছৰ প্ৰশ্নটো, কি সাপে বাঁহ সাজে? ইয়াৰ উত্তৰটো হৈছে ফেটি সাপ। ফেটি সাপে বাঁহ সাজি বসবাস কৰে। 13 নম্বৰ স্থানৰ প্ৰশ্নটো, সবৰীমালা মন্দিৰ ভাৰতৰ কি ৰাজ্যত অৱস্থিত? ইয়াৰ উত্তৰটো হৈছে কেৰালা ৰাজ্য। 14 নম্বৰ স্থানৰ প্ৰশ্নটো, পৃথিৱীৰ সকলোতকৈ সৰু দেশখনৰ নাম কি? ইয়াৰ উত্তৰটো হৈছে ভেটিকান চিটি। ভেটিকান চিটি হৈছে পৃথিৱীৰ আটাইতকৈ সৰু দেশ। ইয়াৰ পিছৰ প্ৰশ্নটো, কি ভিটামিন পানীত দ্ৰৱীভূত হয়? ইয়াৰ উত্তৰটো হৈছে ভিটামিন চি। 16 নম্বৰ স্থানৰ প্ৰশ্নটো, পেনিচিলিন কোনে আৱিষ্কাৰ কৰিছিল? ইয়াৰ উত্তৰটো হৈছে আলেকজেণ্ডাৰ ফ্লেমিং। আলেকজেণ্ডাৰ ফ্লেমিঙে পেনিচিলিন আৱিষ্কাৰ কৰিছিল। ইয়াৰ পিছৰ প্ৰশ্নটো, খাৰিফ শস্য কেতিয়া কৰা হয়? ইয়াৰ উত্তৰটো হৈছে অক্টোবৰ মাহৰ পৰা খাৰিফ শস্য কৰা হয়। 18 নম্বৰ স্থানৰ প্ৰশ্নটো, ভাৰতত সেউজ বিপ্লৱ কেতিয়া আৰম্ভ হৈছিল? ইয়াৰ উত্তৰটো হৈছে 1964 আৰু 1967 চনত ভাৰতত সেউজ বিপ্লৱ আৰম্ভ হৈছিল। 19 নম্বৰ স্থানৰ প্ৰশ্নটো, লক্ষদ্বীপ কোনখন সাগৰত অৱস্থিত? ইয়াৰ উত্তৰটো হৈছে লক্ষদ্বীপ আৰৱ সাগৰত অৱস্থিত। বন্ধু বান্ধৱীসকল, আপোনালোকৰ বাবে লৈ অনা আজিৰ প্ৰশ্নটো হৈছে সাগৰৰ তলত হোৱা ভূমিকম্পক কি বুলি কোৱা হয়? ইয়াৰ শুদ্ধ উত্তৰটো আপোনালোকে মোক কমেণ্ট কৰি জনাব। শুদ্ধ উত্তৰ দিয়া প্ৰথম 10 গৰাকীৰ নাম আমি ইয়াৰ পিছৰ ভিডিঅ'ত প্ৰকাশ কৰিম। ভিডিঅ'টো যদি চাই ভাল পালে লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰাৰ লগতে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। ধন্যবাদ।